হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ৰাতিপুৱা ওলাইছোঁ মেকআপ কৰিবলৈ। এতিয়া মই পাৰ্লাৰলৈ গৈছিলোঁ। পাৰ্লাৰত আহি মেলি তাতে মানে হেয়াৰ ষ্টাইল এটা জাষ্ট লগৰ ছোৱালী এজনী আহিছিলে আৰু তাই চুলিখিনি ষ্ট্ৰেইট কৰিলে আৰু এনেই জাষ্ট চিম্পলকৈ এনেকৈ হেয়াৰ ষ্টাইল এটা কৰিলে আৰু অ'পেন এনেকৈ কৰিছে। তাৰপিছত আকৌ পিছফালে এনেকৈ জিপচি লগাই দিবলৈ বুলি ক'লে, অলপ বান্ধি মেলি। আৰু এতিয়া যাওঁ শিৱসাগৰত, মোৰ মেকআপ আছে। এতিয়া গৈ থাকোঁ, তাত গৈ আপোনালোকক সকলোবোৰ দেখাই থাকিম। চাই থাকিব ভিডিঅ'টো। আজি ভেলেণ্টাইন ডে নহয়, কিবা দিবা নেকি? কাক দিবা? ফুল এপাহ দিলেও হ'ব। হয়, ফুল এপাহ দিলেও হ'ব। হয়, দিবা নেকি? এয়া আজি মোৰ ব্ৰাইড স্নিগ্ধা, আৰু তাই মোৰ স্কুলৰ জুনিয়ৰ আছিলে। এতিয়া তাই আজি ৰিচেপশ্যন। এতিয়া তাইক মই মেকআপটো কৰি লওঁ, আপোনালোকে চাই থাকিব দেই শেষলৈকে। পেণ্ডেলটো দেখাগেই নাই। এয়া চব চুলি এইখিনি বন্ধাটোহে। মই অকণমান ছোৱালীক লৈ লৈছোঁ। এইফালে ভণ্টিয়ে তাইক ঠিক কৰি আছে। ছোৱালী আমনি কৰিছে যে, সেইটো কাৰণে মোক ল'ব লগা হৈছে। ভণ্টিক কাম এৰি দিছোঁ অলপ। এইফালে হেয়াৰ ষ্টাইলটো এনেকৈ দিছোঁ, ফ্লাৱাৰটো। কেনেকুৱা লাগিছে? আৰু ৰিলচবোৰ আপোনালোকে চাবলৈ পাব দেই মোৰ ইনষ্টাগ্ৰামত। ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰাম আইডিটো। স্নিগ্ধা, কেনেকুৱা পাইছা? ভাল লাগিছে, একদম বিচৰা নিচিনা, বিৰাট ধুনীয়া লাগিছে। থেংক ইউ। নহয়, চেপ খাই গৈছিলোঁ কাণফুলিটো বেলেগ একো নাই। ৰেডি। এতিয়া মেকআপটো কৰি হ'ল। যিটো ফাৰ্ষ্ট লুক আছিলে, তাৰ ছেকেণ্ড লুকটোৰ কাৰণে আমি আকৌ তাতে এতিয়া যি ক্লাবত পাৰ্টি দিছে, তাতে এতিয়া দিওঁ, তাতে কৰোঁগৈ নে আকৌ ইয়ালৈ আহোঁ, তাকে ভাবিছোঁ। তাইতো আহিবলৈ কৈছে ইয়ালৈ, তথাপিও জানো চাই লওঁ কি হয়। তথাপিও তাইক কাপোৰখিনি সকলোখিনি লৈ ল'বলৈ কৈছোঁ। এতিয়া গৈ থাকোঁ তালৈ বুলি। সিহঁতেও তালৈ যাব, আমিও তালৈ যাওঁ। তাৰপিছত তাই যিহেতু চকলঙৰ নিয়ম কৰিব, তাতে চকলং কৰিব। তাৰপিছত মেকআপটো কৰিম আকৌ। আপোনালোকে এয়া এইফালে এগৰাকীয়ে বস্তু ধৰিছে। আমাৰ ৰাস্তা এইটো ওপৰত মেকআপ কৰি আছিলোঁ মানে। এই উৎপাতি চাওকচোন, আমাৰ উৎপাতিজনী। চাওঁ উৎপাতি, উৎপাতি চকলেট খাই গোটেই কাপোৰ লেতেৰা। চকলেট খায়, তাইক মানে ঘূৰিবলৈ লাগে আকৌ। উৎপাতি কি কৈ দিয়া সি। এইফালে এইফালে চাওঁ। আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ অকমানি ছোৱালীজনীয়ে কি কিনিছে চাওক। এইফালে শিৱৰাত্ৰিৰ কাৰণে ওলাইছে যে, এইফালে তাইক লাগে বোলে, একদম তাই ডিমাণ্ড যে তাইক সেইটো কিনি দিব লাগে। মুখখন দেখা নাইতো, সৰু ছোৱালী যে। আমনি লাগি গৈছে ৰৈ ৰৈ, ইমানকৈ ফোন কৰি আছোঁ যে হৈছেনে নাই হোৱা, হৈছেনে নাই হোৱা। মানে তাতে সেইটো চকলেম হৈছে যে। আৰু আমি আহি পালোহি এতিয়া আপাহঁতৰ ঘৰত। আপা মানে মোৰ বৌমাৰ বায়েকৰ ঘৰত। আমনি লাগিছে আৰু সিহঁতৰ য'ত পাৰ্টি হৈছে তাত থাকি অকণমানহে ওচৰত। এতিয়া আমনি লাগিছে কাৰণে তেওঁলোকৰ ঘৰত আছোঁহি। আৰু সিহঁতৰ ঘৰত আজি বাৰ্থডে, মানে বাৰ ছোৱালীজনী। এতিয়া বাৰ্থডে বুলি নাজানো, কামতে চবক ব্যস্ত, এতিয়া দেখাব পৰা হোৱা নাই। আৰু এতিয়া ছোৱালীজনী মানে গাড়ীত বহি বহি একদম পূৰা কষ্ট পাইছে। মানে গাড়ীত আমনি কৰিছে, ইমান গৰম। সেইটো কাৰণে বোলো আপাহঁতৰ ঘৰলৈ লৈ আহোঁ। আৰু এতিয়া তাইক শুৱাই ৰাখিছোঁ। এয়া এইফালে উঠিব এতিয়া বাইদেউ, আৰু আমাৰ যাব হৈছে আৰু। বাইদেউ শুবলৈ জেগা পাইছাচোন। তই কেলৈ নগাব, য'তে ত'তে এনেকৈ পৰি থাকহি যে, মানে
এই মানে ক'ৰবাত জেগা পালে হয় এনেকৈ পৰি থাকে তাই দেখিছা নাই এনেকৈ বহি থাকে তাই ক'ৰবালৈ তাই ৰেষ্টুৰেণ্টত গ'লেও তাই ভৰি তুলি পিনে তাই বহিবই মানে ক'ৰবাত দোকান এখনলৈ গ'লেও তাই এনেকৈ ভৰি তুলি বহা অভ্যাসটো তাই নাযায় এইটো তাই প'জ সকলোৱে শাক কাটি আছে ভিনদেউ ৰান্ধনি ৰান্ধনি দেই ৰান্ধনি তোমাৰ কি হ'ল হা আমি বাৰ্থডে খাবলৈ নাপাওঁ আমি যাম কেতিয়া এইবোৰ নহ'ব দেই সেইবোৰ নহয় আমাৰ তাত মানে সেইটো আগৰ পৰা নিমন্ত্ৰণ আছে যে সেইটো কাৰণে নিমন্ত্ৰণ হ'ব মাকৰ ঘৰত জীয়েক ভাড়া কৰি থাকে সেইটো কাৰণে আমি বাহঁতৰ ৰুমলৈ বুলি আহিছোঁ তাই যিহেতু ছোৱালীজনী ইয়াতে স্কুলত দিছে তাই মানে মাকৰ ঘৰতে ভাড়া লৈ পিনে থাকে এতিয়া আমি তাইবোৰৰ ৰুমত চাওঁ বোলো অলপ আৰু তাই বিয়া হোৱাৰ পৰা আমি অহাই নাই ক'ত আছো এইফালে আমাৰ মাকৰ ঘৰত ভাড়া থকা এজনী পোৱালি সন্থা আৰু এগৰাকী আমাৰ বাৰ্থডে গাৰ্ল হয় নাই বাৰ্থডে গাৰ্ল তাই মানে একদম বেবী মাইনাকে ল'ব লাগে বেটিক ল'ব লাগে তোমালোকে ইয়ালে ব্যৱহাৰটো দিওঁ কালি আজিৰ দিনটো মানে অকল ঘূৰিব পাৰিছোঁহে এতিয়া আকৌ আহিছে গেষ্ট হাউচলৈ মেকআপ কৰিবলৈ এতিয়া তাতে কাপোৰখিনি চেঞ্জ কৰি লওঁ আৰু হেয়াৰ ষ্টাইলটো এয়া তাইৰ ফাইনেল লুক চিন্তা কেনেকুৱা পালা ভাল লাগিছে ভাল লাগিছে ঠিক আছে যুগ্ম জীৱনত তোমালোকৰ শুভেচ্ছা থাকিল এতিয়া গৈ থাকোঁ বোলে দিনৰ দিনটো আমি মানে আমাৰ ৰুম আজি দিনটোৰ আৰু এতিয়া খাবলৈ যাওঁ অথনিটো দিনত পুৰি খালোঁ এতিয়া খানাটো খাই যাবলৈ বুলি কৈছে সেইটো কাৰণে খাই যাওঁ অথনিৰ পৰা তাই অকল খাই যাবা কৈছে বেয়া পাব বুলি এতিয়া খাই যাওঁ আৰু এইফালে মোৰ লগত একেলগে কি কৰিছ এইফালে মোৰ লগত একেলগতে বাঢ়ি লৈছে এইফালে কইনাও লগতে খাইছে লগ পালোঁ মোৰ লগত চালি খাই গৈ দিয়া এতিয়া গৈ থাকোঁ দেই ভাল হৈছে খাই এতিয়া হেৰি এইফালে তেলটোতো নভৰালে নহ'ব সেইটো কাৰণে তেলটো ভৰাই লৈছোঁ আৰু এইটোতো থাকিবই বেটিলে কিবা এটা নহয় কিবা এটা আনিব লাগিব সেইটো কাৰণে বোলো তাইলৈ বাৰ্গাৰ এটা লৈ যাওঁ মানে ভণ্টিয়ে খাব সেইটো আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি ল'ব ঠিক আছে বাই বাই